हेलो गाइस नमस्कार अस्सलामु आलाइकुम আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালেই আছে আৰু মইও আপোনালোকৰ আশীৰ্বাদত বহুত বেছি ভালেই আছো আজি আকৌ আহি গলো অন্য এটা ভিডিঅ'লৈ বহুত দিনৰ মূৰত চাই থাককচোন এখিনি জায়গা মানে আমি আগতে ইয়াতে থাকিছিলো হয় তো 2023 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখে আমাৰ सरकारी मते इलेक्शन কৰিছিলে তো এতিয়া আমি মানে ইয়াত নাথাকো আৰু বহুত মানুহ থাকে আৰু তেতিয়া আমি আজি মানে গৈছিলো ফুৰিবলে তো তাতে গৈ কিনে মানে বহুত বেয়া লাগিল আৰু ভালো লাগিল তো এইবোৰ যে চাই আছে এতিয়া ৰিজাৰ্ভৰ নিচিনা হৈ গ'ল কিন্তু আগতে খেতি বাতি কৰি আমি খাইছিলো বহুত শস্য উৎপাদন হৈছিল বহুত ভাল লাগিছিলে মনটোত চাওকচোন এতিয়া গৰু ছাগলীৰ ভৰ্তি কি ক'ব ইয়া চাওক মানে সৰু সৰু ঘৰ দুৱাৰ বনাই এতিয়া থাকি আছে আৰু এখন আমাৰ এলপি স্কুল হয় কিন্তু আমি এইখন স্কুল 2005 চনৰ মানৰ পৰাই আছিলে তো তেতিয়া মানে আমি এইখন স্কুলৰ ফাৰ্ষ্ট বেচৰ ষ্টুডেন্ট আছিলো তো মোৰ খুৰা এইখন স্কুল হেৰি কৰিছিলে খুলিছিলে তো তেতিয়া আমি ফাৰ্ষ্ট বেচৰ ষ্টুডেন্ট আছিলো তো বহুত কিবা কিবি এইখন স্কুলৰ লগত আমাৰ স্মৃতি জড়িত হৈ আছে মানে বহুত মনত পৰি গ'ল আজি স্কুলখন চাই এতিয়া বৰ্তমান এইখন স্কুল এতিয়া কেম্পাছ ফৰেষ্ট কেম্পাছ হিচাপে এতিয়া পৰিণত হৈ গ'ল মানে কি ক'ব এইখন জেগা চাওকচোন কিমান ধুনীয়া ভিউ ভাল লাগে আগতে আমি এইখন ৰাস্তা দি কলেজলৈ অহা যোৱা কৰিছিলো এই আগত চাওক নদী আগতে আমি নাৱেৰে পাৰ হৈছিলো এতিয়া বাঁহৰ তেনেকে কিবা দলং বনাইছে আৰু কিন্তু এতিয়া আমি নাই আৰু তো আমি বহুত কষ্ট কৰি লিখা পঢ়া কৰিছিলো তেতিয়া সময়ত একো নাছিল কিন্তু আজিৰ দিনত অলপ উন্নত হৈ গৈ আছিলে কিন্তু এতিয়া মানে আৰু মানুহ থাকিব পৰা নাই আৰু অৱস্থা তেনেকুৱা এয়া চাওক এয়া মোৰ ভতিজী আহি আছে আমি আজি গুচি আহিম কাৰণে যে শুনা পাই কিনে তো মানে সেই কলেজৰ পৰা মানে সোনকালে গুচি আহিলে সেয়া চাওক মোৰ বাবুক হেৰিকুলাত লৈছে তো কৈ আছে আপোনালোক গুচি গৈ আছে নেকি তো এনেকৈ মই অলপ ভিডিঅ' কৰিলোঁ ইয়াৰ নদীৰ দলংখন চাওকচোন বাঁহৰ চাওক কেনেকৈ বনাইছে এয়া আমি আহি কিনে টমটমত উঠি গ'লোঁ তো উঠি আমি আহি আছোঁ এইখিনি জেগাও বহুত ভাল লাগে তো আগতে আমি এইখন ৰাস্তা দি কলেজলৈ অহা যোৱা কৰিছিলোঁ ভাল লাগে বহুত তো গাইজ মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ ছাপোৰ্টৰ অবিহনে একো নহওঁ না তো প্লিজ ছাপোৰ্ট কৰিব বুলি আশা থাকিল তো আপোনালোকে যদি মানে কিবা কমেণ্ট বা উৎসাহ দিয়ে তেনেকুৱা তো ভিডিঅ' বনাবলৈ মানে বহুত বেছি পাওঁ মানে তো প্লিজ গাইজ ছাপোৰ্ট কৰিব আজিলৈ সামৰিছোঁ বাই